হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি শিৱসাগৰ গ্ৰন্থমেলালৈ আহি এয়া দেখিছে প্ৰথম গেট আছাম বুক ফেয়াৰ। এই গৈ আছোঁ, সোমাই আছোঁ ভিতৰলৈ। গৈ আজি কি কি কিতাপ কিনিব পাৰোঁ চাওঁ। এই শাৰী শাৰীকৈ ধুনীয়া ধুনীয়াকৈ কিতাপবিলাক সজাই সজাই থৈছে। শিৱসাগৰ গ্ৰন্থমেলাত মানুহ আহিছে, বহুত আহিছে। প্ৰত্যেক মানুহে কিবা নহয় কিবা এটা কিতাপ কিনি কিনি গৈছে। সকলোকে মই লক্ষ্য কৰিছোঁ কোনে কি কিতাপ কিনিছে। মনে মনে ময়ো বিচাৰিছোঁ মোৰ মনৰ ভাৱৰ কিতাপ কোনখন ভাল হ'ব, আৰু মনত যিটো মই ভাবি থাকোঁ সেইখন কিতাপ বিচাৰি হাবাথুৰি খাই আছোঁ। বৰ্তমান যুগ মোবাইলৰ যুগ হ'লেও মানুহ বহুত ভিৰ হৈছে। মোবাইলৰ যুগত গোটেইখিনি মোবাইলত পালেও দৰ্শকসকলে দেখিছে বহুতো কিতাপ লোৱাত হেঁপাহত কিতাপ বহুত কিনা দেখিবলৈ পাইছোঁ। এই বাইদেউ পূৰ্ণিমা কলিতা কিতাপ প্ৰকাশ কৰা হৈছে, তেওঁৰ মহৎ লোকৰ বাণী। মই বিচাৰি বিচাৰি গৈ আছোঁ মই বিচাৰি বিচাৰি গৈ আছোঁ কুৰংগ নয়নী কিতাপখন, মহৎ লোকৰ বাণী, পূৰ্ণিমা কলিতা বাইদেউৰ মহৎ লোকৰ বাণী, নিতুমণি কলিতাৰ দুকমুকালি বিচাৰি আছোঁ। প্লট নাম্বাৰ আছে। পূৰ্ণিমা কলিতা বাইদেউ গৈ আছে। তেখেতসকলকো মই আজি লগ পালোঁ। এই বাইদেউগৰাকী ইয়াত দেখিছে ইমান ধুনীয়াকৈ শাৰী শাৰী কিতাপবিলাক সজাইছে। আৰু এই কিতাপবিলাকক আজিৰ যুগত যিমানেই মোবাইলৰ যুগ নহওক, কিতাপত যদি থাকে, কিতাপৰ বুক যদি হয়, কিতাপ হাজাৰ হ'লেও বিচাৰি বিচাৰি উলিয়াই পিনে কিতাপ মানুহবিলাকে পঢ়িবলৈ হেঁপাহ কৰে। সৰু ল'ৰা ছোৱালীবিলাকৰ ভূতৰ কাহিনী, ছবি আদি বহুতো কিনা দেখিছোঁ। बहुत किताब बिकता है लेकिन एक तो किताब नहीं खरीदता है। हम लोग तो आके फंस गए है। इतना सारा बढ़िया स्टॉल ये हर बार का नहीं है। पब्लिशर्स हरियाणा के सबसे बड़ा इंटरनेशनल पब्लिशर है। ये बिकता नहीं है तो कौन बिकेगा? आएगा कब आएगा? कल तो खत्म है। आप एक बार ऊपर जाके देखो, बहुत अच्छा किताब है जो दूसरा 24-25 নম্বৰৰ যিখন দোকান, সেইখন দোকান হাৰিয়ানাৰ পৰা আহিছে। তেওঁলোকৰ কিতাপবিলাক তেখেতে কৈছে ইণ্টাৰনেশ্যনেলৰ হয়, কিন্তু তেখেতে কৈছে মোৰ বিক্ৰী হোৱা নাই। অৱশ্যে আমাৰ ইয়াত শিৱসাগৰত হিন্দী ইংলিছতকৈ আছামিজ কিতাপবিলাক বেছি বিক্ৰী হয়। মালিক কোন হে? ये मालिक हरियाणा का है। हरियाणा का पब्लिशर है, इंटरनेशनल पब्लिशर हरियाणा को। और अभी कलकत्ता से आया हम लोग। लेकिन इतना सारा बुक है, जो बुक यहाँ पर देख रही है आप, दूसरा स्टॉक में नहीं मिलेगा। ये अलग से बुक है लेकिन बिकता नहीं है। চাৰিনং ঘায়ালি বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠান উপভোগ কৰিলে। ছাত্ৰীসকলক মই আপোনালোকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চাৰিনং ঘায়ালি বালিকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে 1 মিনিটৰ ভিতৰত মঞ্চলৈ আহা। পৰৱৰ্তী প্ৰতিযোগী 1 নং টাউন প্ৰাথমিক বিদ্যালয়ে সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। চবতকৈ কোনটো বিক্ৰী হৈছে বেছিকৈ? চবতকৈ বিক্ৰী কি হৈছে? তেনেকৈ উলিয়াবলৈ দিগদাৰ বাইদেউ। এতিয়া চবতকৈ এইবাৰ গ্ৰন্থমেলা কোনটো বেছিকৈ হেৰি হৈছে জানো, গম পাই নিবা?
আপুনি দাদা আপুনি ফটোগ্ৰাফ কৰি ল'ব পাৰিব 30 ছেকেণ্ড সময় দিয়া আছে আপোনাৰ দোকানৰ পৰা চবতকৈ কোনটো বিকি বেছি হৈছে আটাইখিনি আহিছেনে সঠিককৈ ক'ব নোৱাৰিম এইবাৰ এখন দুখনকৈহে গৈছোঁ শিৱসাগৰত কমটি ন আহিব পাৰে শিক্ষাগুৰু আহিলে আহিব 30 ছেকেণ্ড সময় দিয়া আছে ফটোগ্ৰাফ ছাত্ৰীসকল লগতে শিক্ষাগুৰুসকললৈও আমি আন্তৰিক ধন্যবাদ যাচিছোঁ আৰু ছাত্ৰীসকলক মৰম যাচিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এতিয়া তোমালোকে দাদাহঁতে কিবা দিব লৈ ল'ব দেই পৰৱৰ্তী 1 নং টাউন প্ৰাথমিক বিদ্যালয় শিৱসাগৰ হৈ গ'ল তাৰ মাজতে বেংগালুৰুতো আমাৰ অসমত থকা অৱস্থিত হৈছে তাত অনুষ্ঠান বাইদেউ কিবা ক'ব বিচাৰিব নেকি আপোনাক শিশুসকলৰ উত্তৰণৰ কথা শিক্ষাৰ্থী ইয়াৰ পিছতে 1 ডিচেম্বৰৰ পৰা শিলচৰৰ আদৰি লয় মই তাত সুখী হওঁ আৰু কাইলৈৰ পৰা নলবাৰীত আৰম্ভ হ'ব শিশুসকলৰ বাবে অসম গ্ৰন্থমেলা লেখিকা ইলা চেতিয়াকো আজি লগ পালোঁ লগ পাই বহুত ভাল লাগিল তেখেতো বহুত ধুনীয়া কিতাপ প্ৰকাশ কৰিছে জীৱন বাটত আমি খোজকাঢ়ি থাকোঁতে গ্ৰন্থমেলাত সত্য সন্ধান আমি বিচাৰি পাওঁ আৰু গ্ৰন্থমেলাত যিমানে লেখক লেখিকাসকলক লগ পালে বহুত ভাল লাগে তেওঁলোকৰ চিন্তাশীল এই বাইদেউসকলক লগ পাই বহুত ভাল লাগিলে নিতুমণি কলিতা ইলা চেতিয়া বাইদেউ পূৰ্ণিমা বাইদেউ 5 মিনিট সময় 4 নং ঢায়েল শিৱসাগৰত TRB স্কুল ডন পাব্লিক স্কুলৰ ল'ৰা ছোৱালীসকলে বহুত ধুনীয়া প্ৰদৰ্শন নাচ গান কৰিছে আমি ইয়াতে অকণমান ফটো মাৰিলোঁ আৰু মই এতিয়া লাহে লাহে বাইদেউসকল শিল্পীসকলক থৈ মই লাহে লাহে ওলাই আহিছোঁ সন্ধিয়াও হৈ আহিছে ঠাণ্ডাও পৰিছে এই মই বাহিৰ ফালে ওলাই আহিছোঁ আজি শিৱসাগৰ গ্ৰন্থমেলাত গৈ আজি বহুত ভাল লাগিলে আৰু মই আজি কিতাপ 4খন কিনি আনিছোঁ প্ৰভাত গোস্বামী ছাৰৰ মোক লৈ কুঁৱৰী কুৰংগনয়নী নিতুমণি কলিতাৰ দুখমুকালি পূৰ্ণিমা কলিতা মহৎ লোকৰ বাণী আৰু ফণীন্দ্ৰনাথ ভট্টাচাৰ্যৰ সৰল জ্যোতিষ প্ৰৱেশ জ্যোতিষ শাস্ত্ৰ পঢ়ি মই বহুত ভাল পাওঁ আজি এখন কিতাপ পাই মোৰ বহুত ভাল লাগিলে আৰু লগতে প্ৰভাত গোস্বামী ছাৰ পূৰ্ণিমা কলিতা বাইদেউ নিতুমণি কলিতা বহুত ভাল লাগিলে তেওঁলোকৰ কিতাপ পঢ়ি আৰু সৰু ল'ৰা ছোৱালীৰ কিতাপ হয় দুখমুকালি সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত ভাল লগা কিতাপ আৰু বহুত বিক্ৰী হৈছে মহৎ লোকৰ বাণীও বহুত বিক্ৰী হৈছে আৰু আমাৰ সিংহদুৱাৰত থকা মণিপুৰী সম্প্ৰদায় সকলে কুৰংগনয়নী কিতাপখন বহুত কিনিছে ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব